তো হেৰে সকাল ওয়েলকাম টু মনজিত ব্লগছ আৰু ক্ৰিকেট আজি আহিছোঁ প্ৰায় এইফালে ফিল্ডত আমাৰ ওচৰৰে এখন ফিল্ডত আৰু এতিয়া ইয়াত ক্ৰিকেট খেলিম হাতত আছে একপাত বেট আৰু সেইফালে আছে বেট বল সকলো দেখি আছোঁ আৰু এইফালে টছ কৰি আছে এইটো পূৰা টছ কৰি থকা বুলি কয় মানে এনেকৈ পিঠিত দেখা নাপাওঁকৈ ক'ব নাম্বাৰ আঙুলি দিব নাম্বাৰ হ'ব যাৰ নাম এটা কয় সিয়ে সেই নাম্বাৰটোত পৰিব মানে বেটিং খেলাত আমাৰ টছ টছ কৰা হৈ গ'ল আৰু ফাৰ্ষ্ট বেটিং মানে মোৰে আহিল তো এইফালে ফাৰ্ষ্ট বেট ধৰিম এইবাৰ সেইফালে বেট ধৰিব লাগিব এইফালে বলিং এইফালৰ পৰা তো এক ৰাউণ্ড নকৰাকৈ আউট হ'লো ধুনীয়াকৈ তো আমি চিংগল বহুত খেলিলোঁ এইবাৰ অলপ পান্তি খেলিম মানে নিতুল আৰু মই হৈছোঁ লাহে লাহে কওঁখিনি মানে মই আপা মানে এইটো বুঢ়া বুঢ়ী চিষ্টেম এইটো সভাপতি সম্পাদকে ক'ব যি লাগে তো যাই লং থাকে দেখি তুই আপা মই আপি মই আপা তুই আপি তাহাক এবাৰ কৈ দিম যাই যাক লাগে আপা লাগে না আপি লাগে আপা লাগে না আপি লাগে মই আপিৰ প্ৰয়োজন ভাই তো মই হৈছোঁ আপা তো এইবাৰ আমাৰ খেলা হ'ব মোবাইল এটাত দিং অলপ অলপ ভিডিঅ' কৰিবি ভাই যা এইফালে ডেকাই বল মাৰছে মজা তো এইবাৰ মই বেট ধৰি আছোঁ ভালকৈ চাই থাকক মানে এটা যদি বল মাৰিব পাৰছোঁ মানে এটা মাৰিছিলোঁ এতিয়া মানে ভিডিঅ' কৰা নহ'ল কি যে ভাগ্যত মাৰিছিলোঁ মানে বলটা মাৰি উঠি মোৰ এনেকা হৈছিল বোলো ময়ে নাই এতিয়া আৰু এইবাৰ এই বল বেটিং কৰিব মানে সুমিতে মানে চাওঁ এই দেখছেনে কি মাৰে বে ডাইৰেক্ট 6 মই মানে বহুত জিৰ' হৈ আছোঁ মানে খেলত তো বহুত খেলিব লাগিব মই ক্ৰিকেট মজা মজা গেলাৰীত থকাকেইটাক কৈছে নেকি মানে আৰু ইয়াৰ বাৰ্থডে বয় ইয়াৰ বাৰ্থডে আছিলে যি বাৰ্থডে আছিল মানে আছে আউট তো আমাৰ খেলা শেষ হৈ গ'ল আৰু কি কেনে খেলিলি খেলা মানে আজি ফাৰ্ষ্ট না মানে ইমান এটা হেৰি হোৱা নাই আৰু হায়েষ্ট মানে ময়ে নৰো ইফালে ক'ব অংকুৰে কেনে খেলছোঁ আজি ভালে একদম মানে হায়েষ্ট নৰো মানে লাইচ খাই যায় আৰু বেট দুপাত আছে বেট দুপাতৰ ডিটেইলছ কৈ আছোঁ দামকেইটা কৈ যায় একপাত তাত হ'ল আপোনাৰ ইপাথৰ নাইকি ক'ত নাইকি নাইকিৰ নাম ব্ৰেণ্ডটো হ'ল 550 দাম 550 ইপাথৰ 650 চেম্পিয়ন মানে আমি 8জনমান চলিয়ে মানে ল'ৰা লগ লাগি পইচা তুলি মানে বেট বল এইখিনি আনিছোঁ আৰু বেট দুপাত বল একপাত আৰু এই বেটৰ এই বস্তুটো চাক মন দি চাব এই বেট একপাত ডাইৰেক্ট বনাব পাৰে কাটি কুটি নাল মুঠিয়ে চুঠিয়ে কিন্তু মানে নাবানায় এই নালটা মানে এই ভি কাটিং কৰি নালটা এক্সট্ৰাকৈ সুমি দিয়ে মানে কাৰণটো কিবা গম নাপাওঁ কাৰণটো কোনোবাই জানে যদি কমেণ্ট কৰি জনাব আৰু এইফালে এইবাৰ ফিল্ডত আমাৰ ক্ৰিকেট শেষ এইবাৰ ফুটবল আৰম্ভ হ'ব খেলা ইয়াতে মানে প্ৰেক্টিচ তো আমি এইবাৰ ডাইৰেক্ট ঘৰত যাই আছোঁ গধূলা হ'ল আৰু বেট বল চব ইয়াৰ হাতত দিছোঁ ভালকৈ ৰাখবি সেইটো আছিল আজিৰ ব্লগ পূৰা হাত চাত বিহে গৈছে ক্ৰিকেট খেলি আৰু ডেকা ঘৰত যাব ওলাল আৰু মানে বহুত দিন মানে ফাৰ্ষ্ট টাইম খেলিলোঁ ক্ৰিকেট ফাৰ্ষ্ট টাইম মানে খেলাই নাছিলোঁ মই স্কুলতো খেলাই নাছিলোঁ ক্ৰিকেট তো দেখা যোৱা মানে ঘৰত যায় আজি আৰু আমাৰ ঘৰত আজি সৰুকৈ কিবা এটা প্ৰগ্ৰাম আছে কিবাকৈ টাইমটা উলিয়াই ভিডিঅ'টো আপলোড কৰি এডিট কৰি আপলোড দি দিলোঁ